লামডিঙত এবাৰ চুৰি নহয় ডকাইতি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে এবাৰ দেখা গ'ল লামডিঙত ডকাইতি কাণ্ড হুজাই জিলাৰ ৰেলনগৰী লামডিঙত যোৱাকালি এজন ব্যক্তিয়ে পাঞ্জাব বেংকৰ পৰা 15,000 টকা লৈ বেংকৰ পৰা ওলাই অহাৰ সময়ত দুজন যুৱকে বেংকৰ সন্মুখৰ পৰা গ্ৰাহকজনৰ হাতত থকা মোবাইলৰ লগতে 15,000 টকা লুটপাট কৰি লৈ যায় গ্ৰাহকজনে নিৰুপায় হৈ লামডিং থানাৰ ভাৰপ্ৰাপ্ত বিষয়া হন কুমাৰ শৰ্মাক ঘটনাটোৰ বিষয়ে অৱগত কৰে এতিয়া ডকাইত যুৱক দুজনক কৰায়ত্ব কৰিবলৈ আৰক্ষীয়ে কি ভূমিকা গ্ৰহণ কৰে সেয়া হ'ব লক্ষণীয় লামডিঙৰ পৰা অভিষেক চৰকাৰৰ প্ৰতিবেদন ইণ্ডিয়া লাইভ सर कैमराটো কেতিয়াবা বেয়া হৈছে अरे कैमरा डेली चेक होलेহে গম পাম না কেতিয়া এতিয়া কেমেৰাটো মানে ভাল না বেয়া कैमरा रनिंग হৈ আছে ৰেকৰ্ডিং নহয় রেকর্ডিং নহয় ওকে এটা কথা আর তুমি রেকর্ড কিয়